নমস্কাৰ বন্ধু বান্ধৱীসকল মই অক্ষয় এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল অকণমান লগত আনবাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ আজি ভিডিঅ'টো মই বেছি নিউজ কভাৰ নকৰোঁ এটাই নিউজ কভাৰ কৰিম আৰু নিউজটো আছে দীপলিনা ডেকাৰ ফালৰ পৰা নেক্সট ভিডিঅ' কেইটামান বেছিকৈ নিউজ কভাৰ কৰিবলৈ চেষ্টা কৰিম কেইদিনমান আগত এটা ভিডিঅ' বহুতে ভাইৰেল হৈছিল যে দীপলিনা ডেকা যেতিয়া শ্বুটিং কৰি আছিলে সেই সময়তে এজনে তেওঁক এখন চিঠি দিছিল আৰু চিঠিখন তেওঁ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ৰ জৰিয়তে পঢ়ি শুনাইছিল আৰু তেতিয়া দীপলিনা ডেকাৰ সেই চিঠি দিয়া ল'ৰাজনক চিনি পোৱা নাছিল আৰু দীপলিনা ডেকাৰ গম পোৱা নাছিল আৰু লগতে তেওঁ ফ্ৰেণ্ডখিনিও তেওঁ গম পোৱা নাছিল যে সেই লোকজন কোন হয় আৰু দীপলিনা ডেকাই আজি তেওঁ ফেচবুক একাউণ্টত এটা ভিডিঅ' আপলোড কৰিছিল আৰু ভিডিঅ'টোৰ পৰা আমি জানিব পাৰিছোঁ যে সেই চিঠি দিয়া লোকজন কোন হয় চ' তাৰে এটা সৰু ক্লিপ আপোনালোকক ইয়াত দেখুৱাই দিছোঁ যদি সম্পূৰ্ণ ভিডিঅ' চাব বিচাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে লিখিবলৈ দিছিলে আমাৰ দীপলিনা বাই কি কয় কেনেকে লয় নিজৰ ফ্ৰেণ্ড Thank you very much. মানে তুমি বৰ ধুনীয়াকে লিখিছিলা আসলে মই কি কম মই নাজানো আচ্ছা এনিৱে তুমি ক'ত থাকা নগাঁও উপলেখে কোনে চাবিকে গান গোৱা এক্সিডেন্টেল ভোকেলিষ্ট ও এক্সিডেন্টেল হেল্ল' তো গুণগুণ আহি আছে চাব আমাৰ ডিপ্লেমাৰ কৰিব গুণগুণৰ কথা মানে কি ক'ম গুণগুণ আহি আছে ইহঁতে মোক ছাৰপ্ৰাইজ কৰিলে এনিৱে যেতিয়া ফাৰ্ষ্ট লেটাৰখন আহিছিলে আমাৰ শ্বুটিঙত আহিছিলে শ্বুটিঙত আহিছিলে আৰু চিঠিখন সকলোৱে ইতিমধ্যে দেখিছে পঢ়িছে শুনিছে আৰু ল'ৰাজনৰ সন্ধানত আমি আছিলোঁ এয়া আচলতে আজি আমি এডিটিং কৰি আছোঁ গানটোৰ আমি কাইলৈ ৰিলিজ কৰিম তাৰমানে আচলতে কেতিয়া ভিডিঅ'টো ইহঁতে দিয়ে মই নাজানো আমাৰ 8 তাৰিখে গানটো ৰিলিজ হ'ব আৰু মই এনিমেশ্যন তেতিয়া নাজানিছিলোঁ এক্সিডেণ্টেল ভোকেলিষ্টক ডেডিকেট কৰি পেলাই গীতটি দিম বুলি ভাবিছিলোঁ আজি যিহেতু লগ পাই গ'লোঁ এনিমেশ্যন ডেডিকেট কৰি গীতটি ৰিলিজ কৰিম সকলোৱে শুনিব গুণগুণ আৰু পুনৰ কৈছোঁ এই ধৰণৰ নিভাজ মৰমবিলাক আচলতে পালে খুব আৱেগিক হৈ যাওঁ এনেও বহুত ইম'চনেল হয় থেংক ইউ ভেৰি মাছ ওৱান্স এগেইন গড ব্লেছ ইউ থেংক ইউ তাৰ কাৰণে আজি কিবা এটা গিফ্ট দিব বোলে সেইদিনাখন মনৰ আশা এটা পূৰণ হ'ল সেইকাৰণে আজি হয়তো হ'ব পাৰে চিঠিখনতে গোটেইখিনি আছিলে চবৰে ফুল দিছিলা তোমাৰ ইয়াৰ ফুল ষ্টৰি মিলিলা সেইকাৰণে আজি স্পেশালি ইয়াৰ ষ্টৰি থ্যাংক ইউ সো মাচ স্মাইলি ফেস এক্সো আপোনালোকে দীপলিনা বা কথাখিনি শুনিলে আৰু আপুনি যদি দীপলিনা বা ফ্ৰেণ্ড হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি থৈ যাব আৰু ইউটিউব কমিউনিটিৰ লগতে ছ'চিয়েল মিডিয়া আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে স্ক্ৰীনতো আইডিটো শ্ব' হৈ আছে যদি আপোনালোকে মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰাম আইডি দিব পাৰে মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণকৈ দিবলৈ চেষ্টা কৰিম